হেল্ল' এভৰিৱান। এয়া আমাৰ ঘৰৰ আগফালে বিজয়া দশমীৰ দিনাখন আমি মাক বিদায় দিবৰ কাৰণে ওলাই গৈছোঁ। কিন্তু মই এই ভিডিঅ'টো এইকাৰণেই কৰিছিলোঁ, কিহৰ কাৰণে মানে মানুহে এই বিজয়া দশমীৰ দিনাখন ইমান ফূৰ্তি কৰে, ইমান ফূৰ্তি মানে নাচি নাচি। মানুহৰ জীৱনত হাঁহি আনন্দ সেইবোৰ সকলোৰে থাকে। পূজা বুলি মানুহেতো কান্দি নাথাকে, হাঁহিবই। কিন্তু এই যে মাক উটুৱাৰ সময়ত যে ইমান নাচে, মই বুজিয়ে পোৱা নাই এই বস্তুটো কিহৰ কাৰণে হয়। আপোনালোক মানে সকলোৱে এই বস্তুটো আপোনালোকে মানে এইটো কিমান ছাপোৰ্ট কৰে, আপোনালোকে কমেণ্ট কৰি জনাবচোন। এইটো কৰাত উচিত হয় জানো? কাৰণ কি, মাক যেতিয়া বিদায় দিয়া হয় তেতিয়া কিছুমান যুৱকে মদ খাব, ভাং খাব, ক'বই নোৱাৰে মাকেই বিদায় দিছেনে নিজেই বিদায় হৈ যাব, মই একো বুজি পোৱা নাই। একেবাৰে তাণ্ডৱ নৃত্য নাচে, নাচি নাচি ৰাস্তাত যাব, তাকে আকৌ আমি চাবলৈ যাওঁ। আচলতে সেইটো নহয়। মাক যেতিয়া বিদায় দিব হয়, এয়া চাওক নাচি নাচি গৈ আছে। মই ইয়াৰ মূল্যটো বুজি পোৱা নাই। আৰু সকলোৱে গৈ আছে, কাকোকে কোনেও বাধা দিবলৈ নাই। সেইকাৰণে তেনেকেই মানে দিনবোৰ পাৰ হৈ গৈ আছে। কিন্তু ইয়াৰ আচল উদ্দেশ্যটো এইটোৱেই হ'ব লাগে যে যেতিয়া মাক বিদায় দিবলৈ যায় তেতিয়া ধূপ ধূনা দি ধুনীয়াকৈ নাম কীৰ্তন কৰি মাৰ গুণ গৰিমা গাই তেনেকেই মাক বিদায় দিবগৈ লাগে। কিন্তু কিয় জানো ইমান নাচে। আকৌ নাচিছে হিন্দী গানত। মায়ে মন্ত্ৰ যেতিয়া মাৰ সপ্তমী, অষ্টমী, দশমী পূজা পাতা হয় তেতিয়া কি হয়, মাক পূৰা মন্ত্ৰ বিধি বিধান সকলো নিয়ম কানুনেৰে মাক পূজা অৰ্চনা কৰা হয়। কিন্তু এই বিদায় দিয়াৰ সময়ত হিন্দী গান এটা, বিহাৰী গান, নেপালী গান, যিয়েই গান নহওক, মানে যিটো মাৰ পূজাৰ লগত কোনো মানে সামঞ্জস্যতা নাই, মানে মাৰ পূজাত সেইটো মানে কেতিয়াও গোৱাই নহয়। হিন্দী গান জানো গোৱা হয় কওকচোন? শ্লোক মাতা হয়, মন্ত্ৰ মাতা হয়, এনেকুৱা ধৰণৰ। এয়া চাচোন ছোৱালীবিলাক আজিকালি, আগতেতো ল'ৰা গৈছিল, আজিকালি এয়া ছোৱালী। এইবিলাক বাৰ্থডেত যে উৰাই উৰাই দিয়ে, সেইবিলাক এতিয়া মূৰত লগাই লৈ মানে নিজেই ফূৰ্তি কৰিবলৈ গৈছে নে মাক বিদায় দিবলৈ গৈছে, সিহঁতে একো বুজিয়ে পোৱা নাই। আৰু আমি ডাঙৰখিনিয়ে তেখেতসকলক শিকাবলৈ সেইখিনি সময়ত পাৰিব লাগিছিল, কিন্তু আমি এতিয়ালৈকে সেইখিনি শিকাব পৰা নাই। সেইকাৰণে এই ক্লিপবোৰ মই আপোনালোকক দেখাইছোঁ। যোনে এই ভিডিঅ'টো চাই আপোনালোকে এটা এটা নিশ্চয় কমেণ্ট কৰিব যে মই কথাখিনি ঠিক কৈছোঁ নে নাই কোৱা। মই সেইকাৰণেই ওলাই গৈছোঁ বিজয়া দশমী চাবৰ কাৰণে যে কিনো হয়, পৰিস্থিতিবোৰ কেনেকুৱা হয়। আগতে আমি বুজিয়ে নাপাওঁ। মাহঁতে কয় আজি দশমী, বাছ দশমী, মাক সেন্দুৰ দিয়ে, মাৰ সেৱা কৰে, কান্দে মানুহে মা যাবগৈ। কিন্তু ইমান ফূৰ্তি কৰিছে বাপৰে বাপ। এয়া দুৰ্গা পূজাই মানিছেনে? আজিৰ যুগৰ এয়া দুৰ্গা পূজাৰ নিয়ম চাওক। তাকে মই আপোনালোকক দেখালোঁ। এয়াই আছিল মোৰ ক'বলগীয়া। মানে আজিৰ যুগ ক'ৰবাৰ পৰা গৈ ক'ৰবালৈ গৈছে। খুব খং উঠিছে, সেইকাৰণে মই মানে দেখাই দিছোঁ। আৰু তাৰপিছতে এয়া আপোনালোকে দেখিছে মাক লৈ আনিছে, ইমান ধুনীয়া ধুনীয়া মানে মূৰ্তি মাক ধুনীয়াকৈ সজাই মেলি আজি যে দিনটোত এনেকৈ বিদায় দি দিয়ে, সঁচাকৈ বহুত দুখ লাগে। মানে সেইটো আচলতে মনেৰে প্ৰকাশ কৰিব নোৱাৰি, মানুহৰ ভাৱ অন্তৰত সোমাই থাকে। আৰু ইমানখিনি মানুহে মাক বিদায় দিবলৈ আহে, কিন্তু হিন্দী গান এটা বজাই দিয়ে, তাৰপিছত একদম মানে উদ্দণ্ড নৃত্য, মানে সেইখিনিয়ে মই ক'বলৈ এই ভিডিঅ'টো বনাইছোঁ যে চাওক মানুহে যে এনেকুৱাও হয়, মানে চবতে হয় আজিকালি। অসম বুলি নহয়, হেৰিত আপোনাৰ কি বুলি কয়, এইখন কলিকতা, য'তেই হওক মানে বিদায় দিয়াৰ মুহূৰ্তত এনেকৈ চবেই নাচে। এয়া মাৰ চাওক, মুখখন ইমান সুন্দৰ লাগিছে। কেনেকুৱা লাগিল মোৰ ভিডিঅ'টো আপোনালোকে জনাব। মোৰ ক্ষোভখিনি মই প্ৰকাশ কৰিলোঁ, আপোনালোকে কমেণ্ট কৰিব কিন্তু দেই। আজিলৈ আহিছোঁ, ধন্যবাদ।